স্বাগতম বন্ধুসকল আপোনালোকৰ ইউটিউব চেনেল আইটিচেল আছামলৈ মই বৰ্তমান উপস্থিত আছোঁ কাটাৰত। তো কাটাৰৰ বিষয়ে আপোনালোকক অকণমান জনাবলৈ চেষ্টা কৰিম। তো মই যেতিয়া কাটাৰ আহিছিলোঁ তো তাৰ আগৰ মুহূৰ্তটোত মানে এনেকুৱা ভয় আছিলে যে মই মানে বাহিৰত কোনোদিন গৈ পোৱা নাই। অলৰেডি অসমৰ বাহিৰত কাম কৰিছিলোঁ বাৰু, কিন্তু কাটাৰত লেখীয়া জেগাত যে আহি যে এখন গাঁৱৰ পৰা আহি কাম কৰিম সেইটো জীৱনতো মই ভবা নাছিলোঁ। তো আপোনালোকৰ কাৰণেও বহুত ইজি হ'ব। মই আজি এনেকুৱা কিছুমান ইনফৰ্মেশ্যন দিম আপোনালোকক, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইবোৰ কাণ্ট্ৰিত আহিবৰ কাৰণে একো ভয় বোলা বস্তুটো একো কৰিবলগীয়া একো প্ৰয়োজন নাই। যদি আপোনাৰ কোম্পানীয়ে ধৰি লওক আপোনাৰ ভিজা ৰেডি কৰিছে তেনেহ'লে আপুনি ভিজা ঘৰৰ পৰাই আপুনি ভেৰিফাই কৰিব পাৰিব। তো কেনেকৈ জব পাব লাগে তেনেকুৱা কিছুমান মই ভিডিঅ' অলৰেডি বনাইছিলোঁ। এজেণ্টৰ থ্ৰুৱেদিও আপুনি আহিব পাৰে, নহ'লে বা আপুনি নকৰি গাৰ্ল যিটো ৱেবছাইট আছে সেই ৱেবছাইটৰ থ্ৰুৱেদিও আহিব পাৰে। এইবোৰ মানে বহুত ভাল কাণ্ট্ৰি বুলি ক'ব লাগিব। মানে ইয়াত আপুনি কোনো ধৰণৰ প্ৰব্লেম ফেচ নকৰে। ইয়াত আপোনাৰ ধৰি লওক আমাৰ ইণ্ডিয়া লেখীয়া মানে মানুহৰ যিটো মানে মেণ্টেলিটি হয় কামৰ ক্ষেত্ৰত, মানে সেই মেণ্টেলিটিটো ইয়াত মানে বহুত ডিফাৰেণ্ট। মানে ইয়াত চবেই মানে নিজৰ ৰেছপনচিবিলিটি মানে আপোনাৰ বহুত দায়িত্ব সহকাৰে মানে আপোনাৰ পালন কৰে। চ' ইয়াত আপোনালোকে কাম যদি বিচাৰে তেনেহ'লে মই আপোনালোকক ডেফিনেটলি হেল্প কৰিম। যদি আপোনালোকৰ কিবা ডাউট থাকে তেনেহ'লে মোক ইউটিউব চেনেলৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব পাৰে। এতিয়া মই উপস্থিত আছোঁ আপোনাৰ দোহাত। চ' কৰ্নিছ বুলি এডোখৰ প্লেচ আছে। ত' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াৰ পৰিৱেশসমূহ। ইয়াত দেখা পাইছে এইবোৰ কিছুমান আপোনাৰ হিষ্টৰিকেল ব'ৰ্ড হয়। ত' পিছফালে আপোনাৰ দেখা পাইছে ইয়াত পূৰা বিল্ডিংসমূহ আছে। মেইন দোহা চিটি, এতিয়া এইখন হৈছে আপোনাৰ মেইন দোহা চিটি। এতিয়া ইয়াত বৰ্তমান আপোনাৰ ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে। ত' ৱৰ্ল্ড কাপৰ কাৰণে বিভিন্ন ধৰণৰ বেনাৰ বগাই মই এইবোৰ দেখাম বাৰু। ফিফা ৱৰ্ল্ড কাপ। চ' ইয়াত দেখা পাইছে পিছফালে আপোনাৰ এইখন সাগৰ হয়। সাগৰৰ ইটো পাৰে আপোনাৰ কাটাৰত যিমান কোম্পানী আছে সেই গোটেই কোম্পানীসমূহৰ অফিচসমূহ এই দোহাতে আছে। ত' মইতো বৰ্তমান কাম কৰোঁ ধৰি লওক আপোনাৰ য়াৰ্ডত, আপোনাৰ সাগৰৰ পাৰত থাকে, সেই মানে সাগৰৰ পাৰত আছে য়াৰ্ডটো। চ' আৰু কিছুমান বস্তু দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত মই আহি প্ৰথম মানে অবাক হৈ গৈছোঁ। ইমানেই ইণ্ডিয়ান মানুহ আছে, ইমানেই ইণ্ডিয়ান মানুহ আছে। এতিয়া আমাৰ কোম্পানীটোত ক'বলৈ গ'লেতো পূৰা ফুল ইণ্ডিয়ান মানুহে। মানে আপোনাৰ ক'বলৈ গ'লে গাল্ফত আপোনাৰ যিমান টপ মেনেজমেণ্টৰ মানুহ আছে ন, সেই গোটেই সেই পজিশ্যনসমূহ চব ইণ্ডিয়ান মানুহৰ পজিশ্যনত মানে ইণ্ডিয়ান মানুহ আছে। মোকো যোনে মানে ধৰি লওক কাম দিছিলে সেইজন আপোনাৰ কেৰেলাৰ হয় তেখেত। ত' মই তেখেতক বহুত সন্মান কৰোঁ। তেখেতৰ লগত মই বহুত কথা পাতিছিলোঁ মানে ইণ্ডিয়াত থকা অৱস্থাত। চ' বেচিকেলি ক'বলৈ গ'লে মানে ইয়াত ইণ্ডিয়াৰ আপোনাৰ কেৰেলাৰ মানুহ ইমান আছে ন, কি ক'ম মানে বহুত গৌৰৱৰ কথা। মানে সেই কেৰেলা মানুহখিনিয়ে আপোনাৰ বাকী যিমান ষ্টেট আছে আমাৰ ইণ্ডিয়াৰ তেখেতসকলক বহুতো সহায় কৰিছে। চ' মই একচুৱেলি লাইফত ইণ্টাৰনেশ্যনেল আপোনাৰ ইণ্টাৰভিউ বুলি ক'বলৈ গ'লে 3টা ইণ্টাৰভিউ মই এটেণ্ড কৰিছিলোঁ। এইটো মানে যিটো প্ৰথম ইণ্টাৰভিউ আছিলে সেইটোতে মই ছিলেক্ট হ'লোঁ মানে ভগৱানৰ কৃপাত। আৰু মোৰ এজন লগৰ আছিলে, তেখেতেও মোক বহুত সহায় কৰিছিলে। চ' ইণ্ডিয়া আপোনাৰ কেৰেলা মানুহ বহুত আছে, তাৰপিছত আপোনাৰ UP বিহাৰ এনেকুৱা জেগাৰ মানুহ বহুত আছে। আৰু আমাৰ মানে অসমীয়া মানুহ বুলি ক'বলৈ গ'লে ইয়াত বহুত নগণ্য। মানে আমাৰ কোম্পানীটো এজনেই মই পাইছোঁ। তাৰপিছত আপোনাৰ 2-3জন মানে ধৰি লওক আপোনাৰ দোহাত বেলেগ কোম্পানীত আছে, তেওঁলোককো লগ পাইছোঁ, তেওঁলোকতো কথা পাতিছোঁ। মানে ধৰি লওক মানে ৰাস্তাত চিনাকি বা ৰেষ্টুৰেণ্টত চিনাকি তেনেকুৱা ধৰণৰ হয়। চ' মই ভাবোঁ মানে অসমীয়া ল'ৰাবোৰৰ কাৰণে মানে বহুত ভাল অপৰচুনিটি আছে এইবোৰ কাণ্ট্ৰিত। বছ মানে অকণমান নিজৰ ইচ্ছাটো অকণমান মানে ডাঠ কৰিব লাগিব, ইচ্ছাটো অকণমান মানে আপোনাৰ ষ্ট্ৰং কৰিব লাগিব। ইয়াত আহিবৰ কাৰণে মই 2 বছৰৰ পৰা ট্ৰাই কৰি আছিলোঁ। তাৰপিছত ফাইনেলি মোৰ ভিজা ৰেডি হ'ল, ইণ্টাৰভিউ দিলোঁ। ত' কিছুমান টেকনিক আছে মানে সৰু সৰু টেকনিক, সেই টেকনিকসমূহ যদি আপুনি ফ'ল' কৰে ধৰি লওক নিশ্চয় আপোনাৰ জীৱনটো সুন্দৰ হ'ব বুলি মই ভাবোঁ। গতিকে আপোনালোকক মই সহায় কৰিবলৈ ৰেডি আছোঁ। গতিকে যদি কিবা জানিব বিচাৰে কমেণ্ট ছেকশ্যনত জনাব। আৰু মেইন কথা হৈছে কি আপুনি আপোনাৰ মেণ্টেলিটিটো প্ৰথমে আপুনি নিজৰ কাণ্ট্ৰিত থাকোঁতে আপুনি ষ্ট্ৰং কৰি আহিব লাগিব।
এইবোৰ কাণ্ট্ৰিত কি হয় মানে আপোনাৰ মিনিমাম 1 বছৰ আপুনি কাম কৰিব লাগিব। মিনিমাম 1 বছৰ কাম কৰাৰ পিছতে আপুনি ধৰি লওক ছুটি পাব বা ইমাৰ্জেঞ্চিত আপুনি ঘৰ যাব পাৰিব, কিন্তু ঘৰ গ'লে ধৰি লওক আপোনাৰ নিজৰ পইচাই যাব লাগিব। গতিকে ফেমিলি ইম'শ্যনটো মানে আপুনি ঘৰতে থৈ আহিব লাগিব এইবোৰ কাণ্ট্ৰিত যদি আপুনি পইচা ঘটিবলৈ হয়। আমাৰ অসমত ধৰি লওক বহুত ITI আছে, পলিটেকনিক আছে। আজিৰ দিনত যিমান মানুহে ধৰি লওক যিকোনো এক্সপিৰিয়েঞ্চৰ মানুহৰ ইয়াত ভেলু আছে। চ' এনেকুৱা নহয় যে কোনোবাই ইঞ্জিনিয়াৰিং কৰিলে সেইবোৰ মানুহে আহিব পাৰিব, ডাঙৰ পষ্টৰ মানুহে আহিব, তেনেকুৱা নহয়। তলৰ পৰা ওপৰলৈকে বহুত পজিশ্যন আছে, সেই গোটেই পজিশ্যনসমূহত আপোনালোকে আহিব পাৰে ধৰি লওক। চ' ইয়াত আপোনাৰ নেপালী মানুহ বহুত আছে দেই, মই বহুত লগ পাইছোঁ। আপোনাৰ কেণ্টিন, তাৰপিছত কেণ্টিন বাৰ এনেকুৱা জেগাবোৰত মানে বহুত নেপালী মানুহ আছে। ফুডিঙত মানে বহুত নেপালী মানুহ আছে। তো আৰু কিছুমান পৰিৱেশ আছে, মই আপোনালোকক ভিডিঅ'টো শেষলৈকে দেখাই থাকিম। গতিকে ভিডিঅ'টো চাই থাকিব, মাজতে কাটি নিদিব। বহুত ভাল ইনফৰমেশ্যন দি আছোঁ আপোনালোকক আজি। তো ইয়াত দেখা পাইছে আপোনাৰ এখন ব'ট হয়। তো ইয়াত আপুনি ব'ট ৰাইডিং কৰিব পাৰে। মিনিমাম কিমান 10 ৰিয়াল হয়। 10 ৰিয়াল আপোনাৰ ধৰি লওক সাগৰ, এইটো চাইডে আপোনাৰ পূৰা সাগৰ হয়। তো এইটো মানে আপোনাৰ এটা টাৰ্ণিং লৈছে এই এৰিয়াটো। তো এনেকৈ কৰি তো পিছফালে আপুনি দেখা পাইছে এইবোৰ পূৰা যিমান বিল্ডিং আছে চব আপোনাৰ কাটাৰ যিমান অফিচ আছে চবৰে অফিচ এৰিয়া মানে। ইয়াৰ আপোনাৰ গভৰ্ণমেণ্ট মানে আপোনাৰ যিখন কাটাৰ গভৰ্ণমেণ্ট হয়। তো গভৰ্ণমেণ্টৰ এৰিয়া বুলি ক'বলৈ গ'লে এই বেক চাইডে যিমান বিল্ডিং আছে ডাঙৰ বিল্ডিং, সেই চাইডে আপোনাৰ গভৰ্ণমেণ্টৰ যিমান মিনিষ্ট্ৰী আছে সেই গোটেই মিনিষ্ট্ৰীসমূহৰ অফিচ আছে। ইয়াত দেখিছে আপুনি কিমান ধুনীয়া এটা ডিজাইনত বনাইছে। ইয়াত লিখা আছে আপোনাৰ ৱৰ্ল্ড কাপ 2022। এইটো আপোনাৰ হৈছে কৰ্নিছৰ এৰিয়া, কৰ্নিছ বুলি কয় প্লেচডোখৰ। চ' মেইন কথা কি হৈছে, এইবোৰ কাণ্ট্ৰিত আহিবৰ কাৰণে আমাৰ হাতত মানে প্ৰপাৰ ইনফৰমেশ্যন নাই। ধৰি লওক আমাৰ কোনো ধৰণৰ ৰিলেটিভ নাই। চ' তেনে ক্ষেত্ৰত মানে এইবোৰ কাণ্ট্ৰিত আহিবৰ কাৰণে বহুত মানে প্ৰব্লেম হয়, কিয়নো আপোনাৰ ওচৰত যদি কোনো ইনফৰমেশ্যন নাথাকে তো আপুনি বহুত ভয় কৰিব ধৰি লওক। ত' তেনেকুৱাখিনি মানে চিটুৱেশ্যন মই মোৰ নিজৰ জীৱনত মানে ফেচ কৰিছিলোঁ। গতিকে মই আপোনালোকক চেষ্টা কৰিম যাতে এইবোৰ দেশৰ বিষয়ে আপোনালোকক প্ৰপাৰ ইনফৰমেশ্যন দিবৰ কাৰণে। গতিকে আজি কেৰেলাৰ ক্ষেত্ৰত চাওক, আপুনি কেৰেলা মানে বহুত মানুহ মানে এটা কোম্পানীত যদি আপুনি চাই মানে 60%ৰ ওপৰত মানে আপোনাৰ কেৰেলা মানুহ আছে, কিয়নো তেওঁলোকে এজনে আনজনক সহায় কৰে। গতিকে মই ভাবোঁ মানে যদি আপোনালোকে ইয়াত আহিব বিচাৰিছে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, মই ডেফিনেটলি আপোনালোকক হেল্প কৰিম। মই অকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।